এই ভিডিঅ'টোত আমি আলোচনা কৰিম দ্য ফান দে হেড নামৰ পাঠটোৰ মাল্টিপল চইচ কুৱেশ্যন কেইটা। এক নম্বৰ প্ৰশ্ন, হু ইজ দ্য ৰাইটাৰ অফ দ্য ষ্টৰী দ্য ফান দে হেড? তাৰ মানে দ্য ফান দে হেড নামৰ কাহিনীটোৰ লিখক কোন? শুদ্ধ উত্তৰ হৈছে আইজেক আসিমভ। 2 নম্বৰ প্ৰশ্ন, হু ইজ দ্য মেইন গাৰ্ল ইন দ্য ষ্টৰী? কাহিনীটোত থকা মুখ্য ছোৱালীজনীৰ নাম কি? ছোৱালীজনীৰ নাম হৈছে মাৰ্জি। 3 নম্বৰ প্ৰশ্ন, হাউ অল্ড ৱাজ মাৰ্জি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 13। মাৰ্জিৰ বয়স কিমান আছিল? শুদ্ধ উত্তৰ হৈছে 13 বছৰ। নেক্সট প্ৰশ্ন, হু ফাউণ্ড দ্য অল্ড বুক? সেই পুৰণি কিতাপখন কোনে বিচাৰি পাইছিলে বাৰু? ইয়াৰ শুদ্ধ উত্তৰ হৈছে টমি। টমি ফাউণ্ড দ্য অল্ড বুক। হোৱাট ৱাজ দ্য বুক মেড অফ? সেই কিতাপখন কিহেৰে নিৰ্মিত আছিল? শুদ্ধ উত্তৰ হৈছে পেপাৰ। হোৱাট ছাবজেক্ট ডিড মাৰ্জি হেড দ্য মষ্ট? মানে মাৰ্জিয়ে কোনটো বিষয় আটাইতকৈ বেয়া পাইছিলে? শুদ্ধ উত্তৰ হৈছে জিঅ'গ্ৰাফী। মাৰ্জিয়ে জিঅ'গ্ৰাফী নামৰ যি ছাবজেক্ট, সেই জিঅ'গ্ৰাফী ছাবজেক্টটো খুব বেছি বেয়া পাইছিলে। হোৱাট টাইপ অফ টিচাৰ ডিড মাৰ্জি লাৰ্ণ ফ্ৰম? মাৰ্জিয়ে কেনেধৰণৰ শিক্ষকৰ পৰা শিকিছিলে বাৰু? শুদ্ধ উত্তৰ হৈছে মেকানিকেল। তাৰমানে এই লেচনটো সম্পূৰ্ণ এটা ফিউচাৰিষ্টিক লেচন হয়। তাৰমানে আজিৰ পৰা 100 বছৰ 200 বছৰ পাছত আমাৰ শিক্ষা ব্যৱস্থাটো কেনেধৰণৰ হৈ পাব, তেনেধৰণৰ এটা কাহিনী আমি দ্য ফান দে হেড নামৰ পাঠটোত পঢ়িবলৈ পাইছোঁ। অ'কে, নেক্সট প্ৰশ্ন, হুৱেৰ ৱাজ মাৰ্গিছ স্কুল? মাৰ্গিৰ স্কুলখন ক'ত আছিলে বাৰু? উত্তৰ হৈছে ইন হাৰ বেডৰুম। মানে মাৰ্গিৰ স্কুলখন সিহঁতৰ ঘৰতে, তাইৰ বেডৰুমৰ কিনাৰতেই আছিলে। হুৱেৰ ৱাজ মাৰ্গিছ স্কুল? এই প্ৰশ্নটো খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, পৰীক্ষাত প্ৰায় আহি থকা আমি দেখিবলৈ পাওঁ। হোৱাট ডিড মাৰ্গি ৰাইট ইন হাৰ ডায়েৰী? মাৰ্গিয়ে তাইৰ ডায়েৰীখনত কি বুলি লিখিছিলে বাৰু? শুদ্ধ উত্তৰ হৈছে টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। মানে আজি টমিয়ে এখন ৰিয়েল বুক, আচল কিতাপ বিচাৰি পাইছিল। নেক্সট প্ৰশ্ন, হু ৰিপেয়াৰ্ড মাৰ্গিছ মেকানিকেল টিচাৰ? মাৰ্গিৰ ওচৰত যিটো মেকানিকেল টিচাৰ আছিল, সেই টিচাৰটো এটা সময়ত বেয়া হৈ গৈছিল। গতিকে পৰীক্ষাত আমাৰ প্ৰশ্ন আহিব পাৰে যে কি সেই মেকানিকেল টিচাৰটো কোনে ভাল কৰিছিলে? শুদ্ধ উত্তৰ হৈছে দ্য কাণ্ট্ৰি ইনস্পেক্টৰ। নতুবা তোমালোকক এনেধৰণে অপশ্যন দিব পাৰে দ্য ইনস্পেক্টৰ বুলি। শুদ্ধ উত্তৰ তোমালোকে য'ত দেখিবা দ্য ইনস্পেক্টৰ, তাতে তোমালোকে ৰাইট চিন দিব লাগিব। সম্পূৰ্ণ ভিডিঅ'টো চাবৰ কাৰণে, যিটো ভিডিঅ'ত নেকি আমি দ্য ফান দে হেডৰ গোটেইখিনি মাল্টিপল চইচ কুৱেশ্যন অন্তৰ্ভুক্ত কৰিছোঁ, তোমালোকে যদি চাবলৈ বিচৰা তলত এটা লিংক এটেচ কৰি থৈ দিয়া আছে। ভিডিঅ'টোত তোমালোকে ক্লিক কৰি এটা আধা ঘণ্টাৰ ক্লাছ আছে, যিটো ক্লাছত তোমালোকে দ্য ফান দে হেডৰ কমপ্লিট মাল্টিপল চইচ কুৱেশ্যন আনচাৰ চাব পাৰিবা। থেংক ইউ।